মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ দ্বিতীয় অধ্যায় অৰ্থাৎ এচিড, ক্ষাৰক আৰু লৱণ। পোনপ্ৰথমে এচিডনো হয় কি সেইটো জানিব লাগিলে যে এচিড সাধাৰণতে সেইবিলাক পদাৰ্থ যিবিলাকৰ সোৱাদ টেঙা হয়নে? আৰু যদি আমি বিজ্ঞানৰ ভাষাত ক'বলৈ যাওঁ, বিজ্ঞানৰ ভাষাত ক'লে এচিড হৈছে এনে এটা পদাৰ্থ যিয়ে ৰাসায়নিক বিক্ৰিয়াত আন এটা পদাৰ্থলৈ H+ আয়ন দান কৰিব পাৰে বা এৰি দিয়ে। অৰ্থাৎ কি, তোমালোকে এই চিত্ৰটোত চোৱা, এই যিটো ভিডিঅ' চলি আছে, ইয়াতে HCl হাইড্ৰক্লৰিক এচিড আছিল, যিটো পানীত ডুবাৰ লগে লগে কি হ'ল, ছেপাৰেট হৈ গ'ল, H ছেপাৰেট Cl ছেপাৰেট। তো সেইটোৱে বস্তু যে H যে ছেপাৰেট হৈ গ'ল, তো Hটো কি কৰিলে, এৰি দিলে, Clৰ পৰা Hটো কি হৈ গ'ল, আঁতৰি গ'ল। এতিয়া এই Hটো বেলেগে পাবনে নাপাব? তো সেইবিলাক পদাৰ্থকে কি বুলি কোৱা হয়, এচিড বুলি কোৱা হয়, যিবিলাক পদাৰ্থই পানীত দ্ৰৱীভূত হৈ H+ আয়ন এৰি দিব পাৰে। ঠিক আছে, সাধাৰণতে ইয়াৰ সোৱাদ কি হয়, টেঙা। আৰু এটা বহুতে গুৰুত্বপূৰ্ণ যে কি, ই নীলা লিটমাছ কাগজ ৰঙা কৰে। বহুতেই গুৰুত্বপূৰ্ণ, পৰীক্ষাত আহিব পাৰে যে কি কৰে, ই নীলা লিটমাছ কাগজ ৰঙা কৰে। আৰু এটা কি লিখা আছে ইয়াতে, ইয়াৰ pH লেভেল 7তকৈ কম। অৰ্থাৎ কি, এচিড হ'বলৈ হ'লে pH এখন স্কেল হয়, pHত মান থাকে 0ৰ পৰা 14লৈকে। তো pHৰ ভেলু কিমান হ'ব, 7তকৈ সদায় কম হ'ব যদি সেইটো এচিড হয়। pHৰ বিষয়ে আমি পিছত আৰু ভালকৈ পঢ়িম, আমাৰ পাঠতে আছে। ইয়াতে H+ আয়ননো কি হয় তাৰ বিষয়ে অলপ কোৱা হৈছে, দেখিছানে? H+ আয়ন যাক প্ৰটন বুলিও কোৱা হয়। এতিয়া প্ৰটন বুলি কিয় ক'লে, H+ আয়নহে আছিল নামটো। তো H কি হয়, সাধাৰণতে Hৰ পাৰমাণৱিক সংখ্যা 1, অৰ্থাৎ ইলেক্ট্ৰন এটা, প্ৰটন এটা। যেতিয়া এই Hয়ে ইলেক্ট্ৰনটো এৰি দিয়ে, তো বাকী কি থাকিল, কেৱল প্ৰটনটো থাকিল। সেইবাবে H+ আয়নক প্ৰটন বুলিও কোৱা যায়। সেইটোৱে কথা। ইয়াতে এটা বহুত ভাল লাইন লিখা আছে, মই মাৰ্ক কৰি দিওঁ ৰ'বা, যে কি H+ আয়নৰ ঘনত্বই ইয়াৰ pHৰ স্তৰ নিৰ্ধাৰণ কৰে। অধিক H+ আয়নৰ ফলত কম pH হয়। অৰ্থাৎ কি, বহুতেই গুৰুত্বপূৰ্ণ যে H+ আয়নৰ কাৰণেই এই pHৰ মানটো আমি গম পাম। মানে pHৰ মানটো কোনে ধৰা পেলায়, এই H+ আয়নে ধৰা পেলায়। আৰু H+ আয়ন যিমানেই বেছি হ'ব সিমানে কি হ'ব, pHৰ মানটো কমি যাব। অৰ্থাৎ কি, যদি তুমি ধৰি লোৱা তোমাৰ লগত দুটা দ্ৰৱ আছে, য'ত এটা দ্ৰৱত আছে H+ আয়ন 10 আৰু এটা দ্ৰৱত আছে H+ আয়ন 5, তেন্তে তোমাৰ H+ আয়ন 10 থকা দ্ৰৱটো বেছি আম্লিক হ'ব আৰু H+5 থকা দ্ৰৱটো কম আম্লিক হ'ব। অৰ্থাৎ বেছি আম্লিক মানে কি, এই তোমাৰ যিখন pH স্কেল আছে তাৰ 7ৰ পৰা 1ৰ ফালে বেছিকৈ আহিব, হয়তো 1 হ'ব পাৰে, 2 হ'ব পাৰে। কিন্তু তোমাৰ যিটো H+ আয়ন 5 আছিল, সেইটো সদায় এই H+ আয়ন 10তকৈ pH লেভেলত ডাঙৰ থাকিব। মানে কি, pH লেভেল তাৰ বেছি থাকিব। সেইটোৱে কথা। আমি pHৰ বিষয়ে ভালকৈ আৰু পঢ়িম, আছে ইয়াতে। ঠিক আছে, নেক্সট শ্লাইডত যাওঁ আমি। কি আছে, তোমালোকে এইবিলাক নোট সকলোখিনি আমি টেলিগ্ৰাম চেনেলত দি দিম, যেতিয়া মানে সম্পূৰ্ণকৈ পাঠটো হৈ যায়, চিন্তা কৰিব নালাগে। আমি পোনপ্ৰথমে পাঠটোৰ মানে যিখিনি গুৰুত্বপূৰ্ণ বিষয় সেইখিনি পঢ়ি লওঁ, তাৰপিছত কাৰ্যকলাপবিলাক পঢ়িম আৰু অনুশীলনীত যিবিলাক প্ৰশ্ন উত্তৰ আছে সেইবিলাকো আমি আলোচনা কৰিম। চিন্তা কৰিবলগীয়া একো নাই, তোমালোকে এই চেনেলটো চালেই হ'ল। তোমালোকৰ সম্পূৰ্ণ এই বছৰৰ মানে ক্লাছ 10ৰ ছায়েন্স আৰু মেথছটো আমি কৰাবলৈ চেষ্টা কৰিম সম্পূৰ্ণ। ঠিক আছে, ইয়াতে কি কৈছে, আচ্ছা, ইয়াতে pHৰ ভেলুটো কেনেকৈ ওলায় তাৰ বিষয়ে এটা ফৰ্মুলা দিয়া আছে, ফৰ্মুলাটো লিখি ল'ব পাৰা, আহি যাব পাৰে। আৰু বাকী কি দিছে, pH স্তৰ হ'ল দ্ৰৱ এটা কিমান আম্লীয় বা ক্ষাৰকীয় তাৰ পৰিমাপ। মানে কি, এই এটা দ্ৰৱ কিমান এচিডিক হ'ব
বা কিমান বেছিক হ'ব মানে ক্ষাৰকীয় হ'ব তাৰ বিষয়ে কোনে ক'ব pH স্কেলে ক'ব pH স্কেল 0 পৰা 14 লৈকে আৰু 7 কি হয় নিৰপেক্ষ মানে 7টো তোমাৰ এচিডো নহ'ব ক্ষাৰকো নহ'ব যদি এচিডো নহয় ক্ষাৰকো নহয় তেতিয়াহ'লে pH ৰ ভ্যালু কিমান আহিব 7 আহিব ঠিক আছে মানুহৰ তেজৰ pH কিমান হয় 7.4 ইম্পৰ্টেন্ট হয় লিখি ল'বা ঠিক আছে নেক্সট পেজত যাও আমি আচ্ছা কি কৈছে এবাৰ যে ৰাসায়নিক বিজ্ঞানত এচিডক কেইবাটাও ভাগত ভগোৱা হৈছে এচিডৰ বিষয়ে পঢ়ি আছো তো এচিডৰে ভাগ বহুত কেইটা হ'ব খালি যে টেঙা হ'লেই হ'ব এনেকুৱা নহয় যে সেই টেঙাৰো ভাগ থাকিব বা H+ আয়নক মানে ফেটি বুলি ধৰি কিছুমান তাৰে বেলেগ বেলেগ মানে কি থাকিব বেলেগ বেলেগ এচিডৰ মানে ধৰণ থাকিব যে বেলেগ বেলেগ হয় এচিড প্ৰথমতে কি দিয়া আছে শক্তিশালী বা তীব্ৰ এচিড শক্তিশালী বা তীব্ৰ এচিড কোনটো হ'ব উচ্চ ঘনত্বৰ H+ আয়ন মুক্ত কৰে অৰ্থাৎ যেতিয়া সেই এচিডটো পানীত যাব দ্ৰবীভূত হ'ব তেতিয়া বহুত পৰিমাণে H+ আয়ন মুক্ত কৰিব মানে বহুত বেছি তো সেইবিলাকক কি বুলি কোৱা হ'ব তীব্ৰ এচিড বুলি কোৱা হ'ব উদাহৰণ কি আছে HCl সালফিউৰিক এচিড তোমালোকে দুটা উদাহৰণ পাই গলা দুৰ্বল এচিড কি হ'ব যিবিলাকে দ্ৰবীভূত হৈ কম H+ আয়ন মুক্ত কৰিব কিছুমানটো তেনেকুৱাও থাকিব না যে মানে তাতে পানীত গ'ল কিন্তু ইমান বেছি ৰিয়েকশ্যন নকৰিল মানে কম H+ আয়ন মুক্ত কৰিল সেইবিলাক কি হ'ব দুৰ্বল এচিডৰ কেটেগৰীত পৰিব ঠিক আছে দুটা পাই গলো এতিয়া কি আছে জৈৱিক এচিড জৈৱিক মানে আমি গমে পাইছো জীৱ হ'ব জীৱিত জীৱৰ পৰা যিবিলাক পোৱা যায় সেইবিলাক কি হয় জৈৱিক এচিড হয় যেনে কি আছে এচিটিক এচিড সাইট্ৰিক এচিড ৰাসায়নিক সমীকৰণ সংকেতবিলাক মনত ৰাখিবা আহিব খনিজ এচিড কি হ'ব খনিজ পদাৰ্থত পোৱা এচিডবিলাক হ'ব তাৰপিছত কি আছে ঘন বা গাঢ় আৰু পাতল এচিড তো ঘন মানে কি আমি অলপ ধৰিবই পাৰিছো চাগে যে কি পানীত অধিক পৰিমাণৰ এচিড দ্ৰবীভূত হৈ থাকিলে তাক কি বুলি কোৱা হ'ব ঘন এচিড বুলি কোৱা হ'ব অৰ্থাৎ কি তুমি এগিলাস পানী লৈছা ধৰি লোৱা তাতে তোমাৰ হাতত এচামুচ হালধীয়া ৰং আছে এই হালধীয়া ৰংখিনি সম্পূৰ্ণ তুমি এই গিলাসটোত ঢালি দিলা পানীটো কি হৈ যাব সম্পূৰ্ণ হালধীয়া হৈ যাব হ'বনে নাই সেইটোকে কি বুলি কোৱা হ'ব গাঢ় এচিড বুলি কোৱা হ'ব কিন্তু তাৰে বিপৰীতে তুমি কি কৰিলা গিলাসত পানী সেম থাকিল এই এক চামুচ হালধীয়া মানে গুড়িৰ জাগাত তুমি এবাৰ অলপমান মাত্ৰ ললা জাস্ট অলপমান পিঞ্চ তো তেতিয়া তোমাৰ কি হ'ব হালধীয়া সম্পূৰ্ণ ৰং হৈ নাযাব পাতল হৈ থাকিব এই পাতল হৈ থাকিলে কি ক'ব সেইটো পাতল এচিড কোৱা হ'ব বা লঘু এচিড কোৱা হ'ব পাতল এচিডৰ আৰু এটা নাম কি লঘু এচিড খুবেই ইম্পৰ্টেণ্ট কি নাম লঘু এচিড ইয়াতে লিখা হোৱা নাই পাৰিলে মই এডিট কৰি লিখি দিম তোমালোকে মনত ৰাখিবা যে কি পাতল এচিডক কি বুলি কোৱা হয় লঘু এচিড বুলি কোৱা হয় তো উদাহৰণ দিয়া আছে পাতল হাইড্ৰক্লৰিক এচিডে আমাৰ ক'ত থাকে বিদ্যালয়বিলাকত থাকে আৰু এই ঘন সালফিউৰিক এচিড বহুতে বেছি ডেঞ্জাৰ হয় তো মানে বহুত সাৱধানেৰে ইয়াক ব্যৱহাৰ কৰিব লাগে ঠিক আছে বহুত বিপদজনক হয় কাপোৰত পৰিলে কাপোৰ জ্বলি মানে কি শুকাই ফাৰি যায় মোৰ লগত হৈছিলে এবাৰ ঠিক আছে নেক্সট স্লাইডত যাওঁ আচ্ছা প্ৰাকৃতিক এচিড এই এচিডবোৰ ক'ত থাকে উদ্ভিদ আৰু প্ৰাণীত প্ৰাকৃতিকভাৱে পোৱা যায় আঙুৰত কি থাকে টাৰ্টাৰিক এচিড এক্সৰবিক এচিড থাকে ঠিক আছে আৰু কি আছে কৃত্ৰিম এচিড কৃত্ৰিম মানে কি মানুহে সৃষ্টি কৰি লোৱা তই মানুহে সৃষ্টি কৰি লোৱা এচিডবোৰক কি বুলি কোৱা হয় কৃত্ৰিম এচিড বুলি কোৱা হয় এটা উদাহৰণ দিলে H2SO4 সালফিউৰিক এচিড পাই গলো ঠিক আছে এতিয়া চোৱা এচিডে ধাতুৰ সৈতে কেনেকৈ বিক্ৰিয়া কৰে খুবেই ইম্পৰ্টেণ্ট জানিব লাগিল যে কি ধাতুৰ সৈতে এচিডে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে
হাইড্ৰজেন গেছ উৎপন্ন কৰে ধাতুবোৰ সাধাৰণতে কেনেকুৱা ধৰণৰ হয় ধাতুবোৰ কেনেকুৱা ধৰণৰ হয় তোমালোকে মোক কমেণ্টত জনাবাচোন ধাতুবোৰ আম্লিক হয় নে ক্ষাৰকীয় হয় ঠিক আছে তো ইয়াতে তুমি ইকুৱেশ্যনটো চোৱা যে কি জিংক আৰু HCl যেতিয়া এই দুটা ৰিয়েকশ্যন কৰে তো কি কৰে হাইড্ৰজেনটো আঁতৰি যায় হাইড্ৰজেন আঁতৰি যায় কি কৰে হাইড্ৰজেন গেছ ফৰ্ম কৰে আৰু ZnCl লগ লাগে ঠিক আছে মানে কুৱেশ্যনটো আহে কি যে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে সেইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আহে মই এই কৰি মাৰ্ক কৰি দিওঁ কি গেছ উৎপন্ন কৰে হাইড্ৰজেন গেছ সেইটো ইম্পৰ্টেণ্ট নেক্সট চাওঁ যে ধাতুৰ অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি কি কৰে যেতিয়া এচিডে ধাতুৰ অক্সাইডৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া বিক্ৰিয়াটোৱে সাধাৰণতে নিমখ আৰু পানী উৎপন্ন কৰে এইটো এক প্ৰকাৰৰ নিষ্ক্ৰিয়কৰণ বিক্ৰিয়া য'ত ধাতুৰ অক্সাইডে এচিডক নিষ্ক্ৰিয় কৰে নিষ্ক্ৰিয় কেনেকৈ কৰিলে নিষ্ক্ৰিয় হ'বলৈ কি লাগিব যদি প্লাছ হৈ আছে ধৰি লোৱা তোমাৰ লগত 50 টকা আছে সেইটো নোহোৱা কৰিব লাগে তো মই 50 টকাটো ল'ব লাগিব মানে কি প্লাছ হ'লে মাইনাছ কৰিব লাগিব তেতিয়াহে বস্তু এটা 0 হৈ যাব 0 হ'বৰ কাৰণে কি প্লাছ 50 মাইনাছ 50 ইকুৱেল টু 0 তো ইয়াতেও সেইটো বস্তু ধাতুৰ অক্সাইডবোৰ সাধাৰণতে কি হয় ক্ষাৰকীয় প্ৰকৃতিৰ হয় আৰু ক্ষাৰক আৰু এচিড লগ লাগিলে কি হয় নিমখ উৎপন্ন হয় আৰু এইটো বিক্ৰিয়াক কি বুলি কোৱা হয় প্ৰশম বিক্ৰিয়া বুলিও কেতিয়াবা কোৱা হয় বা নিষ্ক্ৰিয়কৰণ বিক্ৰিয়া বুলিও কোৱা হয় ঠিক আছে আহিব পাৰে যে ধাতুৰ অক্সাইডসমূহ কেনেকুৱা প্ৰকৃতিৰ তো কি লিখিবা ক্ষাৰকীয় প্ৰকৃতিৰ ঠিক আছে ইয়াতে উদাহৰণ দিয়া আছে কেইটামান হাইড্ৰক্লৰিক এচিড আৰু কি এইটো মেগনেছিয়াম অক্সাইড মানে কি মেগনেছিয়ামক পুৰিছে মানে জ্বলোৱা হৈছে যাৰ ফলত যিখিনি গুড়া আছে সেই গুড়াখিনি এইখিনি বগা ৰঙৰ তাৰপিছত কি উৎপন্ন কৰিছে মেগনেছিয়াম ক্লৰাইড আৰু কি পানী ঠিক আছে এই যে এইখিনি মেগনেছিয়াম ক্লৰাইড আৰু আশে পাশে কি হ'ব পানী নেক্সট চোৱা এচিডে ধাতুৰ হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰিলে কি হ'ব ধাতুৰ হাইড্ৰক্সাইডো কি হ'ব ক্ষাৰকীয় প্ৰকৃতিৰ হ'ব যেহেতু অক্সাইড আছে অক্সাইডৰ লগত হাইড্ৰজেন আহিছে খালি তো অক্সাইডটো আগৰ পৰা ক্ষাৰকীয় তো ক্ষাৰকীয় প্ৰকৃতিৰ হ'ব তো ইহঁতেও কি উৎপন্ন কৰিব এচিড আৰু ক্ষাৰক মিলি নিমখ উৎপন্ন কৰিব আৰু লগতে হাইড্ৰজেন থকাৰ বাবে কি উৎপন্ন হৈ যাব পানী উৎপন্ন হৈ যাব সেইটো ইম্পৰ্টেণ্ট বস্তু যে ইয়াতে এক্সট্ৰা কি উৎপন্ন হ'ব পানী মনত ৰাখিবা কি উৎপন্ন হ'ব পানী ক'ত হয় যেতিয়া হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰে নোট বনাই ল'বা ঠিক আছে এতিয়া চোৱা এচিডে কাৰ্বনেট আৰু বাইকাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলে এতিয়া বাইকাৰ্বনেট আৰু কাৰ্বনেটটো কি CO3 হ'লে কাৰ্বনেট তাৰ লগত যদি হাইড্ৰজেন আহি যায় তেতিয়া তাক কি বুলি কোৱা হ'ব বাইকাৰ্বনেট বুলি কোৱা হ'ব ঠিক আছে যেতিয়া বাইকাৰ্বনেট বা কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হয় হাইড্ৰজেন গেছ উৎপন্ন হয় ক্ষমা কৰিবা পানী উৎপন্ন হয় আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় ঠিক আছে পানী আৰু কাৰ্বন ডাই অক্সাইড এতিয়া কেইটা বাজিলে 5টা বাজিলে ৰাতিপুৱা তো সেইকাৰণে মই হোৱা নাই এইকাৰণে অলপ উল্টা পুল্টা হৈছে ঠিক আছে বেয়া নাপাবা চ' কাৰ্বনেট বা বাইকাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলে সাধাৰণতে কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় এইটো আহিব পাৰে যে কি গেছ উৎপন্ন কৰে বুলি লিখিবা কি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে ঠিক আছে এতিয়া চোৱা এতিয়া মই চিত্ৰটো বনাবলৈ চেষ্টা কৰিছোঁ যে কি হৈছে Na2CO3 ছডিয়াম কাৰ্বনেট হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰিছে তাৰপিছত কি হৈছে এই যে এইখিনি দেখিছা এইখিনি ৰ'বা মই লেজাৰটো লৈ লওঁ এই যিখিনি দেখিছা এইখিনি হৈছে NaCl এইটো NaCl আৰু এই যে কলা কলা এইবিলাক দেখিছা এইবিলাক CO2 গেছখিনি কি হৈছে উৰি যাব ওপৰত উৰি যাব প্ৰথমতে বিক্ৰিয়া হৈ বুৰবুৰণি সৃষ্টি কৰিব বুৰবুৰণি সৃষ্টি কৰি উৰি যাব ওপৰত ঠিক আছে আৰু বাকি থাকিব কি H2O কিন্তু আমি জানো যে NaCl মানে কি নিমখ আৰু নিমখ পানীৰ লগত কি হয় দ্ৰৱীভূত হৈ যায় তো লাহে লাহে এই গোটেইখিনি পানীৰ লগত মিক্স হৈ যাব বাকি কি থাকিব খালি পানী থাকিব ঠিক আছে
এইখিনি বস্তু নোহোৱা হৈ যাব, গেছখিনিতো উৰিয়ে যাব, এইখিনি বস্তু নোহোৱা হৈ যাব। ঠিক আছে, আজিলৈ এইখিনিয়ে আছিলে। চ' আমি নেক্সট মানে ভিডিঅ'ত আমি শিকিম কি ক্ষাৰকৰ বিষয়ে পঢ়িম, লৱণ পঢ়িম, pH পঢ়িম, বাকী যিখিনি আছে সেইখিনি আমি ক্লিয়াৰ কৰিম। ঠিক আছে, তেতিয়ালৈকে পঢ়ি থাকা। ধন্যবাদ।